बिसायख'थि समाव माइक्र' फाइनेन्सनि सुदखौ सरकारा रेहाय खालामनानै होगोन होननानै डक्टर हिमन्त बिश्व शर्मा बिथाङा खोथा होनायखौ लानानै खायसे आइजोफोरा मोगा-मोगि जानांदों। माइक्र' फाइनेन्सनि सुदखौ फोजोबनानै होनो थाखाय खावलायदों आसामनि गिबि मन्थ्रि डक्टर हिमन्त बिश्व शर्मा बिथांनिसिम। माइक्र' फाइनेन्स रां खांग्रा एजेन्टजों बायदिसिना रावजों मोगा-मोगि जानो गोनां जादों जाब्रांफोरा गामियाव माइक्र' फाइनेन्सआव रां सुद लाग्रा आइजोफोरा। गोदानै दाजानाय तामुलपुर जिल्लानि नावकाटा हालामनि जाब्रांफोरा गामियाव माइक्र' फाइनेन्सनि रां सुद लाग्रा आइजोफोरा 2020 मायथाइयाव माइक्र' फाइनेन्सनिफ्राय रां सुद लादोंमोन। मख'नो गोनांदि थांनाय 2021 मायथाइयाव आथिखालनि आसामनि गिबि मन्थ्रि डक्टर हिमन्त बिश्व शर्मा बिथाङा 2021 मायथाइनि आगोलाव थानाय गासैबो माइक्र' फाइनेन्सआव थानाय सुदखौ आसाम सरकारा फोजोबनानै होगोन होननानै बुंदोंमोन। नाथाय दिनैसिम बे माइक्र' फाइनेन्स सुदखौ जाब्रांफोरा गामिनि आइजोफोरा दिनैसिम बे रेहायखौ मोननो हायाखै होननानै बुंथियो। आइजोफोरा फोरमायोदि आसामनि गिबि मन्थ्रि डक्टर हिमन्त बिश्व शर्मा बिथांनि खोथाखौ लानानै रां होनायखौ दोनथ'दोंमोन होननानै बुंथियो। खौरां बिजोङाव फोरमायनाय बादिब्ला जाब्रांफारा ओनसोलाव खमैबो 2000सो आइजोफोरा माइक्र' फाइनेन्सआव सुद लानाय दं होननानै बुंथियो। बेनि अनगायैबो आइजोफोरा फोरमायबावदों दि माइक्र' फाइनेन्सनि रां खांग्रा एजेन्टआ रां खांनो फैब्ला जा हायो बिखौ बिनानै लाङो आरो बे रां हरनायखौ लेखायाव थिखाङा होननानै बुंथियो। दायो जाब्रांफारा गामिनि आइजोफोरा गुरैयै खावलायहरदों दि आसाम सोरखारनिसिम थाबैनो माइक्र' फाइनेन्सनि सुदखौ फोजोबनानै होनो थाखाय। नमस्कार, मोर नाम ज्योत्सना। आमी नावकाटा जाब्रांपारा पर কৈছো। सारे आमाक हिमंत सारे आमाक माइक्रो फाइनेन्सर लोन लोवातो रेहाय दिम बोले কৈছিলে। सारे आमाक रेहाय दिया नाय। आमाक रेहाय লাগিব আৰু सारे आमार इতিয়া खुदটো बहुत হৈ গল। আমি ক'ত পৰা দিম ইতিয়া? আমিতো দিবা নোৱাৰে, দুখীয়া মানুহ আৰু মোৰ কিবা মালগো নাই। মালিক মোৰ দুখাল। ইতিয়া আমাক ৰেহাই লাগিব। सारे আমাক ৰেহাই দিব লাগিব। সবকে ৰেহাই দিব লাগিব। আমি 2000 মান আছে এটো নাওকাটা জাব্ৰাংপাৰাত। सारे আমাক চাব লাগিব। এইখিনি আমি নিউজ এটা কৈছিলে सारे আমাক ৰেহাই দিম বুলি কৈছে। सारे এটো দিব লাগিব স্যার। আমি আপোনাৰ ওচৰত অনুৰোধ জনাইছো सारे আমাক ৰেহাই দিব লাগিব। এইটো 21 মাৰ্চলৈকে আছে। 21 মাৰ্চৰ পিছত যদি কোনোবাই ঋণ লৈছে, ঋণ ঘূৰাই দিব পৰা নাই, সেইটো এটা সুকীয়া কথা। আমাৰ লগতো কোনো লিংক নাই তাত। আৰু তাৰ উপৰিও 24 লাখ মানুহৰ কথা। কৰবাত এখন দুখন কেতিয়াবা কাগজটো ওলাইও যায়। গতিকে সেইটো মইতো নাভাবো ইস্যু বুলি। কাৰণ আমি মহিলা আইমাতৃসকলৰ লগত আমি 2020 চনতে লৈছে। सारे 21 মাৰ্চৰ লাগে ৰেহাই দিব বুলি কৈছে। এতিয়া আমি 20 লোৱা আমাক सारे ৰেহাই দিব লাগিব। সাৰৰ ওচৰত আমি অনুৰোধ জনাইছো सारे আমাক ৰেহাই দিবাই লাগিব। ৰেহাই দিব বুলি কৈছিলে, নাই দিয়া এতিয়া লাগে। আমাক এতিয়া হাৰাকাস্তি কৰি আছে, লোন কিস্তি নিবা আহি থাকে আৰু আমাক কয় নোটিছ আহিব, তাৰ পিছত আমাক কিস্তিটো উঠাব লাগিব তেন্তে আৰু সব দিব লাগিব বুলি কৈ থাকে আমাক। सारे এতিয়া আমি দিবা নোৱাৰো আৰু খাওয়া আমাৰ বহুত এতিয়া দাম বাঢ়ি গৈছে সবৰে। চাউল গিলাও দাম বাঢ়ি আছে। এতিয়া सारे আমাক চাব লাগিব, ৰেহাই দিব লাগিব। সাৰৰ ওচৰত আমি অনুৰোধ জনাই আছো। আমি ক'ত পৰা দিম, কিস্তিটো দিবা নোৱাৰি এতিয়া। सारे দিব লাগিব এতিয়া। सारे দিম বুলি কোৱা কাৰণে আমি দিয়া নাছিলো। सारे ৰেহাই দিম বুলি কোৱা আমাক ডাঙৰ ডাঙৰ বক্তা দি আছিলে মিটিঙত, আমি সেইকাৰণে দিয়া নাছিলো। सारे এতিয়া আমাৰ খুদ বহুত হৈ গল। এতিয়া আমি কেনেকুৱা মাৰিম? আমি দুখীয়া মানুহ, ক'ত পৰা পাম এতিয়া? সেইকাৰণে सारे এতিয়া আমি লোন লবা আৰু কিবা ব্যৱস্থাই নাই আমাৰ। আৰু ক'ত পৰা লোন লৈ পেলাই আমি কেনেকুৱা ঘূৰাম? আমাক লোনে নিদিয়ে এতিয়া। সেইকাৰণে सारे আমাক মাৰি দিব লাগিব। এতিয়া আমাক ৰেহাই দিব লাগিব। এইখিনি আমি দাবী জনাইছো। আমি কি কৰিম আৰু আমি কেনেকুৱা দিম, আমাৰ ব্যৱস্থা এইখিনি सारे আমাক ৰেহাই দিব লাগিব। প্ৰমোদ বৰে सारे হিমন্ত বিশ্ব শৰ্মাক কৈ পেলাই আমাৰ এই নাওকাটা জাব্ৰাংপাৰাৰ ঋণ লোৱা গিলাক মাফ কৰি দিব, এইখিনি কথা অনুৰোধ জনাইছো। মোৰ নাম প্ৰণীতা বসুমতাৰী। হিমন্ত বিশ্ব শৰ্মাই 2020ত লোনটো মাৰি দিয়াৰ কথা আছিলে, মাৰি নিদিলে। এতিয়া পইচা উঠাব আহি থাকে, মাজে মাজে পইচা উঠাব আহি কিনে ধমকি দি থাকে, আপোনালোকে কেছ হ'ব, নোটিছ আহিব আপোনালোকৰ যদি এইটো দিব নোৱাৰে বুলি এনেকা পইচা নি কিনে ধমকি দি থাকে আমাক আহি কিনে। আৰু পইচাটো নিবা আহি থাকে, কিন্তু বহীত নুঠায়। বহীতো উঠোৱা নাই, বহুত গীতা এনেকা উঠোৱা নাই আমাৰ।
আমাৰ এইখিনিত আমাৰ লগৰ এগিলাৰো উঠা নাই, আমাৰো উঠোৱা নাই। তাৰপিছত আৰু সুতটো বাঢ়ি গ'ল, দিব পৰা নাই আমি সুতটো। আমি দুখীয়া মানুহ ক'ৰ পৰা দিম, আমি হাজিৰা কৰি খাওঁ। এতিয়া আমি দিব পৰা নাই আৰু এইখিনিতে আৰু হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছোঁ, যেতিয়াবা আমাৰ এইখিনি জাবৰাংপাৰাৰ জাগাৰখিনি যেনিবা ঋণ মাফ কৰি দিয়ে।